নমস্কাৰ ডিজিটেল শিক্ষা ইউটিউব ফেমিলিৰ ফালৰ পৰা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত মই নেশ্যনেল পাৰ্ক অফ আছামৰ বিষয়ে ডিছকাছ কৰিম, যিটোৱে আপোনালোকক আগন্তুক আহিবলগীয়া ADRE হওক, আছাম পুলিচ হওক, গ্ৰেড 3, গ্ৰেড 4, ফৰেষ্ট গাৰ্ড, APSC, টেট বা সকলো ধৰণৰ কম্পিটিটিভ এক্সামত হেল্পফুল কৰিব। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। চেনেল নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যিটো মই বোথ ইংলিছ আৰু আছামিজ দুটা লেংগুৱেজতে বুজাম, চ' আপোনালোকৰ সকলোৰে কাৰণে সুবিধা হ'ব। এতিয়া যদি চাবলৈ যাওঁ তেন্তে বৰ্তমান যিটো নেশ্যনেল পাৰ্ক অফ আছাম বা নেশ্যনেল পাৰ্ক ৰিলেটেড টপিকটো এনেকুৱা ধৰণৰ কুৱেশ্যন যিকোনো অসম ষ্টেটৰ যিকোনো এটা এক্সামত ইয়াৰ অহা দেখাই যায়। চ' আপোনালোকে মন কৰিব, ইয়াৰ পৰা মিনিমাম 3-4 মাৰ্কছলৈ কুৱেশ্যন অহা দেখা যায়। এতিয়া যদি প্ৰথম চাওঁ তেন্তে বৰ্তমান অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। সেইখন যদি আমি চাবলৈ যাওঁ তেন্তে কাজিৰঙা নেশ্যনেল পাৰ্ক, যিখন ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হয় আৰু যিখন এশিঙীয়া গড়ৰ বাবে বিখ্যাত হয়, এশিঙীয়া। নেক্সট যদি চাওঁ মানস নেশ্যনেল পাৰ্ক, যিখন ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হয়। একচুৱেলি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট দুখন আছে, সেইখন এখন কাজিৰঙা আৰু এখন মানস ৰাষ্ট্ৰীয় উদ্যান। আৰু মানস ৰাষ্ট্ৰীয় উদ্যান বাঘ, হাতী, গল্ডেন লেংগুৰৰ কাৰণে বিখ্যাত হয়। 3 নম্বৰতে যদি চাওঁ তেন্তে নামেৰি নেশ্যনেল পাৰ্ক আছে, যিখন জীয়া ভৰলী নদীৰ পাৰত সমৃদ্ধ জৈৱ বৈচিত্ৰ্যৰ বাবে জনাজাত হয়। 4 নম্বৰত যদি চাওঁ তেন্তে ওৰাং নেশ্যনেল পাৰ্ক, ওৰাং নেশ্যনেল পাৰ্কক মিনি কাজিৰঙা নামেৰেও জনা যায়। তাৰ পাছত যদি চাওঁ তেন্তে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক, যিখন বিৰল পক্ষী বন্যপ্ৰাণীৰ বাবে বিখ্যাত হয়। ডিব্ৰু-চৈখোৱাত আমি কি গম পাওঁ যে বনৰীয়া ঘোঁৰা ক'ত পোৱা যায়? ডিব্ৰু-চৈখোৱাত। নেক্সট প্ৰথমে যদি 5খন আছিলে, তাৰ পাছত যিহেতু নতুনকৈ 2খন আহিছে, সেইখন দিহিং পাটকাই নেশ্যনেল পাৰ্ক হয়, যিখন অসমৰ একমাত্ৰ বৰ্ষাৰণ্য হয়। ৰেইন ফৰেষ্ট যদি চাবলৈ যাওঁ তেন্তে একমাত্ৰ অসমত থকাখন হৈছে দিহিং পাটকাই। আৰু শেষৰখন হৈছে ৰায়মনা নেশ্যনেল পাৰ্ক, যিখন অসমৰ আটাইতকৈ নতুন ৰাষ্ট্ৰীয় উদ্যান হয়। 2001 চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিলে। এতিয়া প্ৰথম যদি চাবলৈ যাওঁ তেন্তে কিমান চনত নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰা হৈছিলে আৰু কোন কোন জিলাত আছে তাৰ মই এটা থুলমূল আভাস লৈ আহিছোঁ। তাৰপিছত মই MCQ চিৰিজটো ষ্টাৰ্ট কৰিম। এতিয়া যদি চাওঁ তেন্তে কাজিৰঙা নেশ্যনেল পাৰ্কখন 1974 চনত কাজিৰঙা নেশ্যনেল পাৰ্কৰ পাৰ্ক হিচাপে স্বীকৃতি প্ৰদান কৰিছিল, আৰু যিখন বৰ্তমান গোলাঘাট, নগাঁও, কাৰ্বি আংলং জিলাত অৱস্থিত। এইটো কথা মন ৰাখিব। একচুৱেলি কাৰ্বি আংলং জিলাত থকাৰ উপৰিও আৰু এখন জিলাত আছে, সেইখনো মই পিছলৈ আপোনালোকক জনাই দিম বাৰু। নেক্সট আহিলে মানস নেশ্যনেল পাৰ্ক। মানস নেশ্যনেল পাৰ্কখন 1990 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতিপ্ৰাপ্ত হয়, আৰু যিখন বৰ্তমানৰ বাক্সা, চিৰাং, কোকৰাঝাৰ আৰু ওদালগুৰি জিলাত অৱস্থিত। নামেৰি নেশ্যনেল পাৰ্কখন সেইদৰে 1998 চনত স্বীকৃতিপ্ৰাপ্ত হৈছিল আৰু বৰ্তমান শোণিতপুৰ জিলাত অৱস্থিত। ওৰাং নেশ্যনেল পাৰ্ক 1999 চনত, যিখন দৰং আৰু শোণিতপুৰত অৱস্থিত। ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক 1999 চনতে স্বীকৃতি পাইছিলে, আৰু যিখন তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত অৱস্থিত। দিহিং পাটকাই নেশ্যনেল পাৰ্ক, যিখন 2021 চনত স্বীকৃতিপ্ৰাপ্ত হৈছিলে, ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা পাইছিলে, যিখন তিনিচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউ ডিষ্ট্ৰিক্টৰো কিছু অংশত আছে। নেক্সট আহিলে ৰায়মনা নেশ্যনেল পাৰ্কখন, যিখন 2021 চনতেই স্বীকৃতিপ্ৰাপ্ত হৈছিলে। দিহিং পাটকাই পোৱাৰ অলপ দিন পাছতেই পাইছিলে, আৰু সেইখন বৰ্তমান কোকৰাঝাৰ ডিষ্ট্ৰিক্টত অৱস্থিত। এতিয়া আপোনালোকক ইয়াৰে এটা থুলমূল আভাস দিলোঁ নেশ্যনেল পাৰ্ক অফ আছামৰ। এতিয়া ইয়াৰ MCQ চিৰিজটো ষ্টাৰ্ট কৰিছোঁ। যদি আপোনালোকে জানে টিক কৰি যাব। ভিডিঅ'বোৰ ভাল পালে লাইক কৰিব, চেনেল নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আমাৰ ফেচবুক পেজতো আছে, তাত গৈ আপোনালোকে চাব পাৰে। ডিজিটেল শিক্ষা বা মাধুৰ্য গগৈ বুলি আছে, তাত গৈ আপোনালোকে ফ'ল' কৰি ল'ব। এতিয়া যদি চাওঁ তেন্তে প্ৰথম কুৱেশ্যনটো হ'ল, অসমৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান কোনখন হয়? হুইচ ইজ দ্য অল্ডেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম? অপশ্যন 4টা দিয়া আছে, নামেৰি, কাজিৰঙা, ওৰাং আৰু ৰায়মনা। আপোনালোকে হয়তো ইতিমধ্যে গম পাইছেই, মই আগৰ ডিছকাছ কৰাৰ ওপৰত চাই। ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে কাজিৰঙাখন হৈছে অসমৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান। নেক্সট আহিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? বাঘ, গঁড়, হাতী নে হৰিণ? ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ ওৱান হৰ্ণ ৰাইনোৰ কাৰণে বিখ্যাত হয়। 3 নম্বৰ এতিয়া কুৱেশ্যনটো আহিলে, মানস ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? বাক্সা, ধেমাজি, তিনিচুকীয়া নে নগাঁও? মানস নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? যদি আপোনালোকে জানে এটা কমেণ্ট কৰিব নাপাহৰিব। আৰু মানস নেশ্যনেল পাৰ্কখন মূলতঃ বাক্সা জিলাত অৱস্থিত হ'লেও ইয়াৰ কিছু অংশ চিৰাং, কোকৰাঝাৰ আৰু ওদালগুৰি জিলালৈকে বিয়পি আছে। একচুৱেলি জিলা বৰ্তমান যিহেতু জিলা বিভাজনৰ ক্ষেত্ৰত অলপ জেগা পৰি গৈছে, চ'
এইটো কথা হয়। বৰ্তমানতকৈ স্বীকৃতিপ্ৰাপ্ত হোৱাতকৈ বৰ্তমান সময়ত তাৰ মাটিকালিৰ পৰিসৰ বহুত বৃদ্ধি কৰা হৈছে। সেইকাৰণে বৰ্তমান সময়ত বহুতকেইখন জিলা এই বিস্তৃতি আছে। নেক্সট আহিলে অসমৰ মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে সেইটো কথা আমি অলপ আগত ডিছকাছ কৰি আহিছোঁ। অসমত হাউ মেনি নেশ্যনেল পাৰ্ক আৰ দেয়াৰ ইন আছাম? দেয়াৰ আৰ 7। কিন্তু আপোনালোকে মনত ৰাখিব কোনকেইখন হয় আৰু কিমান চনত হৈছিলে। নেক্সট আহিলে ওৰাং ৰাষ্ট্ৰীয় উদ্যানক কি নামেৰে জনা যায়? মিনি মানস, মিনি কাজিৰঙা, মিনি নামেৰি নে মিনি ডিব্ৰু? ওৰাং নেশ্যনেল পাৰ্ক ইজ ন'ন এজ কি আছিলে? মিনি কাজিৰঙা। মিনি কাজিৰঙা সৰু কাজিৰঙা হিচাপে জনা যায়। যিহেতু কাজিৰঙাতো পোৱা যায় গঁড় আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো পোৱা যায়, সেইকাৰণে ওৰাং ৰাষ্ট্ৰীয় উদ্যানক মিনি কাজিৰঙা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন আহিলে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কোন নদীৰ ওপৰত অৱস্থিত? ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ইজ চিটুৱেটেড নিয়েৰ হুইচ ৰিভাৰ? মানাহ, ব্ৰহ্মপুত্ৰ, বৰাক নে কপিলি? আৰু ইয়াৰ যি 4টা অপশ্যন আছে তাৰ ভিতৰত যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত হৈছে মানাহ নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যনটোলৈ আহিলে নামেৰি ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? নামেৰি নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? শোণিতপুৰ, যোৰহাট, গোলাঘাট নে বৰপেটা? চ' যদি আপোনালোকে এটা ছাইডৰ পৰা পঢ়ি যায় তেন্তে আপোনালোকে সকলোবিলাক মনত থাকিব। সেইকাৰণে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা চাবলৈ চেষ্টা কৰিব। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন এ শোণিতপুৰ। আৰু যদি আপোনালোকক PDF-ৰ প্ৰয়োজন হয় তেন্তে আমাৰ এটা টেলিগ্ৰাম গ্ৰুপ আছে, তাতো জইন হৈ যাব পাৰিব। আপোনালোকে নতুবা কমেণ্ট কৰিব নাপাহৰিব। নেক্সট আহিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কোৰ কি হয়? ইউনাইটেড নেশ্যন এডুকেশ্যন চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। ইউনেস্কোৰ কি হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন? ৰামচাৰ ছাইট হয়নে, ৱৰ্ল্ড হেৰিটেজ ছাইট হয়নে, বায়'স্ফিয়াৰ ৰিজাৰ্ভ হয়নে, বাৰ্ড চেংচুৰী হয়? সেইটো কথা সুধিছে। আৰু আমি জানো যে কাজিৰঙা নেশ্যনেল পাৰ্ক হয় কি হয়? ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট, বিশ্ব ঐতিহ্য ক্ষেত্ৰ। নেক্সট কুৱেশ্যন সেইদৰে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কেতিয়া ঘোষণা কৰা হৈছিলে? 2018 চন, 2019 চন, 21 চন নে 2022 চন? ৰায়মনা নেশ্যনেল পাৰ্ক ৱাজ ডিক্লেয়াৰ্ড এজ এ নেশ্যনেল পাৰ্ক অফ আছাম ইন 2021। 2021 চনত ইয়াক নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিলে। নেক্সট কুৱেশ্যন আহিলে অসমৰ নতুন ৰাষ্ট্ৰীয় উদ্যান কোনখন হয়? হুইচ ইজ দ্য নিউৱেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম? ইয়াৰ যি অপশ্যনকেইটা আছে অপশ্যনকেইটাৰ ভিতৰত যদি আমি চাবলৈ যাওঁ তেন্তে নেশ্যনেল পাৰ্কৰ যিখন বৰ্তমানখন হৈছে ৰায়মনাখন হৈছে ইয়াৰ নেশ্যনেল পাৰ্ক। আৰু আপোনালোকে নেশ্যনেল পাৰ্কৰ লগতে আপোনালোকে কি হয় চেংচুৰী, বাৰ্ড চেংচুৰী সেইখিনিও আপোনালোকে চাবলৈ নাপাহৰিব। অকল ৰাষ্ট্ৰীয় উদ্যান চালেই নহ'ব, অভয়াৰণ্যখিনিও চাব লাগিব। মই অভয়াৰণ্য আৰু বাৰ্ড চেংচুৰীৰ ওপৰত এটা নতুন ভিডিঅ' লৈ আনিম, য'ত যিমানখিনি বাৰ্ড চেংচুৰী আছে বা যিখিনি অভয়াৰণ্য আছে সকলোবিলাকৰ এটা মই ইম্পৰ্টেণ্ট কুৱেশ্যন এখিনিক সংযুক্ত কৰি পিনি এটা বনাম, তাৰপিছত আপোনালোকৰ কাৰণে এটা লৈ আনিম। নেক্সট কুৱেশ্যন আহিলে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান কোন বছৰত ঘোষণা কৰা হৈছিল? দিহিং পাটকাই কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? আৰু ইয়াৰ যি অপশ্যনকেইটা আছে 2021 চন। ভিডিঅ'টোৰ প্ৰথমে মেইন টপিককেইটা একচুৱেলি ডিছকাছ কৰিয়ে লৈছোঁ যাতে আপোনালোকৰ মনত থাকি যায়, দুবাৰ হ'লে ৰিভিজন হয়। নেক্সট কুৱেশ্যন আহিলে দিহিং পাটকাই কোন ধৰণৰ অৰণ্যৰ বাবে বিখ্যাত হয়? দিহিং পাটকাইখন একচুৱেলি কি হয় সেইটো সুধিছে। দিহিং পাটকাই ইজ ফেমাছ ফৰ ডিজাৰ্ট নে ৰেইন ফৰেষ্ট, ড্ৰাই ফৰেষ্ট নে গ্ৰাছলেণ্ড? প্ৰথম যদি চাওঁ তেতিয়া মৰুভূমি বাৰু নহয় আৰু ড্ৰাই ফৰেষ্টটো নহয়, কিন্তু কনফিউজিং ক'ত লাগিব ৰেইন ফৰেষ্ট নে গ্ৰাছলেণ্ড, সেইটোত কনফিউজিং লাগিব পাৰে। আৰু আমি জানো যে দিহিং পাটকাইখন কি হয়? এখন বৰ্ষাৰণ্য হয়, ৰেইন ফৰেষ্ট। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন নদীৰ দক্ষিণ পাৰত অৱস্থিত? কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড অন দ্য চাউদাৰ্ণ বেংক অফ বৰাক, ধনশিৰি, ব্ৰহ্মপুত্ৰ নে মানাহ? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন চি, ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যন আহিলে নামেৰি ৰাষ্ট্ৰীয় উদ্যান কোন সংৰক্ষিত প্ৰাণীৰ বাবে জনাজাত হয়? নামেৰি নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ। নামেৰি ৰাষ্ট্ৰীয় উদ্যানত কোনটো প্ৰাণী পোৱা যায়? হোৱাইট উইং উড ডাক, লায়ন, জেব্ৰা নে কেমেল? চ' একচুৱেলি অপশ্যনকেইটাত আপোনালোকক ইজি হৈ গৈছে, কিন্তু যদি আপোনাৰ টাইগাৰ, ওৱান হৰ্ণ ৰাইনো তেনেকৈ থাকিলেহেঁতেন তেতিয়া কনফিউজিং লাগিলেহেঁতেন। আৰু ইয়াত আমি জানো যে হোৱাইট উইং উড ডাক হৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষিত প্ৰাণীৰ বাবে জনাজাত। নেক্সট কুৱেশ্যন আহিলে ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোন নদীৰ উত্তৰ পাৰত অৱস্থিত? ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন চিটুৱেটেড অন দ্য নৰ্দাৰ্ণ বেংক অফ হুইচ ৰিভাৰ? বৰাক, ব্ৰহ্মপুত্ৰ, সোৱণশিৰি নে জীয়া ভৰলী? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন
বি ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যন আহিলে মানাস ৰাষ্ট্ৰীয় উদ্যান কোন দেশৰ সীমান্তত অৱস্থিত? মানাস নেশ্যনেল পাৰ্ক শ্বেয়াৰ বৰ্ডাৰ উইথ বাংলাদেশ, ম্যানমাৰ, ভূটান নে নেপাল? আৰু ইয়াত যদি আমি চাবলৈ যাওঁ ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন চি ভূটান। ভূটানৰ লগত হয় ভূটান যি আন্তঃৰাষ্ট্ৰীয় দেশ ভূটানৰ লগত সীমা শ্বেয়াৰ কৰিছে মানাস ৰাষ্ট্ৰীয় উদ্যানে। নেক্সট কুৱেশ্যন আহিলে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? ফেৰেল হৰ্চেছ, লায়ন, জেব্ৰা নে য়াক? ডিব্ৰু-ছৈখোৱা নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ ফেৰেল হৰ্চেছ, একচুৱেলি বনৰীয়া ঘোঁৰাৰ কাৰণে বিখ্যাত হয়। নেক্সট কুৱেশ্যন আহিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্বৰ কিমান শতাংশ এশিঙীয়া গঁড় পোৱা যায়? এপ্ৰক্সিমেট হোৱাট পাৰ্চেণ্টেজ অফ দ্য ৱৰ্ল্ড ওৱান হৰ্ন ৰাইনো আৰ ফাউণ্ড ইন কাজিৰঙা? কাজিৰঙাত কিমান পোৱা যায় যদি চাবলৈ যাওঁ তেন্তে 70% পোৱা যায় এশিঙীয়া গঁড়। নেক্সট কুৱেশ্যন আহিলে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? ৰায়মনা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন কোকৰাঝাৰ, গোলাঘাট, শিৱসাগৰ নে ধুবুৰী? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে কোকৰাঝাৰ। চ' আপোনালোকে শিৱসাগৰত কোনখন অভয়াৰণ্য আছে তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে, আগতে প্ৰায় দেখা গৈছে সেই কুৱেশ্যনটো অহা দেখা যায়। গোলাঘাটত কি আছে? গৰম পানী অভয়াৰণ্য ক'ত আছে? গোলাঘাটত আছে নে কাৰ্বি আংলঙত আছে? সেইটো এটা কনফিউজিং আহে। চ' একচুৱেলি কাৰ্বি আংলঙত অৱস্থিত। আৰু যদি চাই পানী দিহিংখন ক'ত অৱস্থিত? শিৱসাগৰত অৱস্থিত। কিছুমান মনত ৰাখিব আপোনালোকে। তাৰপৰা সোণাই ৰূপাই কথা আহে, চক্ৰশিলা অভয়াৰণ্যৰ কথা আহে। আৰু বৰ্তমান যদি চাই তেন্তে মাগুৰী মটপং বিল ক'ত আছে তেনেকুৱা ধৰণৰ কুৱেশ্যন অহা যায়। মই নেক্সট পাৰ্ট এটাত বাৰু আপোনালোকক সেইটো টপিকৰ ওপৰতো লৈ আনিম। নেক্সট যদি চাই অসমৰ কোন ৰাষ্ট্ৰীয় উদ্যান টাইগাৰ ৰিজাৰ্ভ হিচাপে পৰিচিত? তলৰ কোনখন টাইগাৰ ৰিজাৰ্ভ হয়? মানস, কাজিৰঙা, দুয়োটা নে এটাও নহয়? চ' আমি যদি চাওঁ তেন্তে টাইগাৰ ৰিজাৰ্ভ হৈছে দুইখনেই হয়, মানস আৰু কাজিৰঙা দুইখনেই হৈছে টাইগাৰ ৰিজাৰ্ভ। নেক্সট কুৱেশ্যন আহিলে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান কোন অঞ্চলত অৱস্থিত? দিহিং পাটকাই নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন আপাৰ আছাম, লোৱাৰ আছাম, বৰাক ভেলী নে চেণ্ট্ৰেল আছাম? ইয়াত ডিষ্ট্ৰিক্টৰ নাম দি দিয়া নাই কিন্তু এটা ৰিজন হিচাপে দি দিছে। চ' আমি জানো যে লোৱাৰ আছাম নহয়, বৰাক ভেলী নহয়, কিন্তু চেণ্ট্ৰেল আছাম নে আপাৰ আছাম সেইটো কনফিউজিং লাগে। চ' ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে আপাৰ আছাম, যিহেতু দিহিং পাটকাই ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ জিলাৰ কিছু অংশত অৱস্থিত। নেক্সট কুৱেশ্যন আহিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিমানখন জিলাত বিস্তৃত হৈ আছে? এইটো কথা মই কৈছিলোঁ প্ৰথমতেই যেতিয়া আহিছে তেতিয়াই মই কৈছোঁ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন কিমানখন বৰ্তমান সময়ত কিমানখন ডিষ্ট্ৰিক্টত বিভক্ত হৈ আছে। আমি বৰ্তমান জানিবলৈ গ'লে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গোলাঘাটত অৱস্থিত বুলি আমি জানো, কিন্তু প্ৰত্যেকটো পাৰ্ট লাগি লাগি বৰ্তমান 4টা পাৰ্টত আছে, 4খন ডিষ্ট্ৰিক্ট বিয়পি আছে। সেইকেইখন হৈছে গোলাঘাট ডিষ্ট্ৰিক্টতো আছে, নগাঁৱতো আছে, শোণিতপুৰ ডিষ্ট্ৰিক্টত আছে আৰু বৰ্তমান বিশ্বনাথ ডিষ্ট্ৰিক্টতো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অলপ অংশ পৰিছে। নেক্সট কুৱেশ্যন আহিলে অসমৰ 7 নম্বৰখন ৰাষ্ট্ৰীয় উদ্যান কোনখন হয়? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে দিহিং পাটকাইখন হৈছে। চ' আপোনালোকে মনত ৰাখিব। ৰায়মনা পাছতে দিহিং পাটকাই হৈছে। নেক্সট কুৱেশ্যন যদি চাবলৈ যাওঁ তেন্তে আমি আৰু এই পাৰ্টটোত ইমানখিনিয়ে আছিলে কুৱেশ্যন। চ' ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আমাক ফেচবুকতো ফ'ল' কৰিব নাপাহৰিব। ধন্যবাদ।